মৰ্নিং মাতটো কুমলীয়া পাইছোং যে কিনো কব দেহত চৰ্দি চিয়া খানা ইফালে মাতটো হৈ পৰিল কুমলীয়া বেয়া লগা নাই বাৰু ঠিকে আছে বাৰু আমি এতিয়া ক্লাছটো আৰম্ভ কৰো হ'ব আজি কেইটামান ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লগা আছিলে হয় নেকি কেনেকুৱা আছিলে চাওঁ প্ৰথম প্ৰশ্নটো বেলেগ ধৰণৰ নহয় শুনিব জানো কি শুনিব জানো तुम लोगों को दिमाग खराब हो गया क्या इफाले কৈছে প্ৰশ্ন উত্তৰ দিব লাগে ইপিনি কৈছে শুনিব জানো প্ৰশ্নটো মানে বুলে হে প্ৰশ্ন অসমৰ ছোৱালী বিলাকতকৈ বুৱাৰী বিলাক দেখিবলৈ ধুনীয়া কিয় এতিয়া আমাৰ প্ৰশ্ন কৈ বুৱাৰী মানে ধুনীয়া থাকা লাগে এতিয়া আমি কোন ধুনীয়া কোন বেয়া বিচাৰ কৰিব লাগিব সেইবাবে তো সামনে বোলা থা কি শুনিব জানো প্ৰশ্নটো আরে ভাই এতিয়া উপায়টো নাই দে উত্তৰ দে যি প্ৰশ্ন সুধিছে আমি উত্তৰ দিবলৈ ফুল কোচিছ কৰিম সাধাৰণতে অসমৰ ছোৱালীবিলাকে বেছি ধুনীয়া কিন্তু সময়ৰ গতিত বুৱাৰীবিলাক ধুনীয়া হৈ পৰে এতিয়া কিছুমানে ক'ব কেনেকে মানে হেনেকে এই ধৰক ছোৱালী পৰা গৈ বুৱাৰী হ'ব বুৱাৰী বুলি ক'বলৈ কোনো জন্ম নহয় না আমি কৈছো যে থাকোঁতে ছোৱালীবিলাকে ধুনীয়া থাকে কিন্তু ধুনীয়া ছোৱালীবিলাকক চবে বিয়া পাতি লৈ যায়গে ইফালে ধুনীয়া ছোৱালীবিলাকে হৈ পৰে ধুনীয়া বুৱাৰী আনফালে অকণমান এলাগী ছোৱালী হিচাপে বহু দিনলে থাকি যায় এতিয়া আপুনি কওক যে ছোৱালীবিলাক বেছি ধুনীয়া হ'ব নে বুৱাৰীবিলাক তাকেহে হে জাতি কথা পায় ঠিকে আছে কি কম মই নকওঁ একো ৰাজে ক'ব ৰাজ কৈ দিয়ক ঠিক আছে এতিয়া আহিছো বেলেগ এটা প্ৰশ্নৰ মাজলৈ শেহতীয়াকে যে সুলভ মূল্যৰ দোকানৰ পৰা আমি লাভ কৰিলো 117 টকীয়া নিমখ দাইল চেনি 1 কেজি তাৰ বিষয়ে হেনো আমি কিবা এটা ক'ব লাগে ধুনীয়া প্ৰশ্ন উত্তৰ আমিও সেয়া ধুনীয়া বুলিয়ে ক'লো বন্ধুসকল বোলো আপোনালোকে পালে নে বোলে অসম চৰকাৰৰ বাম্পাৰ অফাৰ বাম্পাৰ অফাৰ 117 টকা দি লৈ যাওক ফ্ৰীকে চেনি নিমখ আৰু দালি পেকেটত দেখা পাবা মোদী আৰু হিমন্ত মামাৰ ছবি কি সুন্দৰ দালি চেনি নিমখ বোলে ভোটা কম্বলৰ পৰা আৰম্ভ কৰি অৰুণোদয় নিযুত মইনা আঁচনিৰ মাজেৰে গৈ দালি চেনি নিমখলৈ আমি বহুত উন্নতি কৰিলো কি চাইছে নিজৰ চৰকাৰ যোনে যি ভাল পায় কৈ দিয়ক আৰু লিখি দিয়ক কমেণ্টত কিয় চাই আছে আকৌ এবাৰ আমুক চৰকাৰ ঢেং টেনানাং বেলেগ প্ৰশ্নলৈহে যাম পাইবা যা এটা প্ৰশ্ন কৰিছে ব্ৰহ্মপুত্ৰ নদীখন যদি লোকেল চুলাই হোৱা হেতেন নদীখনৰ পাৰত থকা গছ-গছনিখিনি যদি ব্ৰইলাৰ মাংস হোৱা হেতেন তোমালোকৰ অনুভৱ কেনেকুৱা হ'ল হেতেন টকচি ব্ৰহ্মপুত্ৰ নদী লোকেল চুলাই গছ-গছনি ব্ৰইলাৰ মাংস খেচাক পোনপ্ৰথমতে যদি এইটো পচিবল হৈ যোৱা হেতেন আমাৰ মদাহী সন্থাই প্ৰথমতে ৰাতিপুৱা গা পা ধুই সেৱা এটা মাৰিলেহেঁতেন দ্বিতীয়তে গোটেই ৱাইন শ্বপ বিলাকত লাল বাতি জ্বলিলহেঁতেন পেন চোলা পিন্ধিলে ৰাতিপুৱা বাইকখন ষ্টাৰ্ট ভাং ধুক ব্ৰহ্মপুত্ৰ নদীৰ পৰা গিলানে লোকেল চুলাই লৈ আন গছ এজোপা কাটি দে গেছা চিকেন হৈ যাব ব্ৰইলাৰ আহি ঘৰত খা গোটেই অসম আৰক্ষীৰ ডিউটি পৰিলহেঁতেন ব্ৰহ্মপুত্ৰ নদীৰ কাষে কিয়নো ক'ব লগা থাকে নে বাৰু অসমৰ পৰিস্থিতি আপুনি জানেই যদি সেইটো হৈ যোৱা হেঁতেন দুদিনতে ব্ৰহ্মপুত্ৰ নদী চাফা হৈ পৰিলহেঁতেন সেইটো নোহোৱা কথা নহয় আকৌ দেই হয় কি বুলি কম জনপ্ৰিয়তা যিহে চুলাই মদৰ সেইটোৱে আমাৰ অনুভৱটো হে আৰু কি কম একেলে কামিও মাৰি যাম নে কি গাইছ চুলাই নদী চুলাই হ'লে টেষ্ট নকৰিম নে বাৰু ষ্টুডেণ্ট হ'ব পাৰো সেইকাৰণে কাম কৰ তাৰপিছতে মাংসটো পুৰা থাকিবই স্পেচিয়েল মোৰতো এনেকুৱা অনুভৱ হৈছে তহঁতেও মদাহী বনি যাবি ডাঙৰ হ'লে পাছৰ কথা এতিয়া নহ'ব পাৰে সেইটো পাছত দেখা যাব বাৰু কিবা প্ৰশ্ন আৰু আছেনে আছে যদি দে নাই যদি আমি আৰু ক্লাছটো খতম কৰো এটি ছুটিকে আছিলে তেনে ক প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ গৰু আৰু ছাগলীৰ মাজত থকা এটা বেলেগতকৈ বেলেগ ধৰণৰ পাৰ্থক্যৰ বিষয়ে ক তেনেহ'লে উত্তৰ
চাহিয়ে উত্তৰ হ'ব ছাৰ বেলেগতকৈ বেলেগ ধৰণৰ ইউনিক আনচাৰটো ময়ে দি দিছো চাওক বন্ধুসকল গৰু আৰু ছাগলী দুয়োটা জন্তুৱেও ঘাঁহেই খায় তথাপি ছাগলীয়ে গুটি গুটিকে হাগে কিন্তু গৰুৱে চপৰা চপৰকে হাগে তাৰমানে গুটি গুটিকে নেহাগে অ কৃষ্ণ প্ৰভু গৰু আৰু ছাগলীৰ মাজত থকা ইউনিক পাৰ্থক্য যে ইয়াতকৈ সাঁতোৰা ইউনিক আছে মই কিন্তু নেমানো ভাই মজা লাগিলে কেনে ছাৰ মই কৈছো আজি প্ৰশ্ন উত্তৰ শিতানৰ এইটোৱে বেষ্ট উত্তৰ হৈছে ভাল লাগিল প্ৰশ্ন সুধোতাজনীও খুচ তহঁতেও খুচ আমিও খুচ গতিকে আজিলৈ ইমানতে মাৰিছো সামৰণি আৰু প্ৰশ্ন আপোনালোকে সুধিব আমি উত্তৰ দিম গতিকে আজিলৈ ইমানে বাই বাই